ছাত্ৰ ছাত্ৰীসকল নৱমমান শ্ৰেণীৰ প্ৰথম যিটো পাঠ আছিলে পুনৰ আলোচনা আমি তাৰ বিষয়ে আলোচনা কৰি আছিলোঁ। আজি আমি অনুশীলনী R1ৰ প্ৰশ্ন 16ৰ পৰা 21 লৈকে চাওঁ। ঠিক আছে, তোমালোকে কিতাপখন লৈ লোৱা আৰু তোমালোকৰ মই স্ক্ৰীনতো প্ৰশ্নকেইটা দেখাই দিছোঁ। 16 নম্বৰ প্ৰশ্নটো কি কৈছে? 16 নম্বৰ প্ৰশ্ন ইয়াত কৈছে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল, তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি উলিয়াব কৈছে। ইয়াত দিয়া আছে কি কোনো এটা বস্তু কি হৈছে 10% লাভত বিক্ৰী কৰিছে। আমি ইয়াত ধৰা হ'ল লিখিম, ধৰা হ'ল কিনা দাম আমি ধৰি ল'ম 100 টকা। কিনা দাম কিমান ধৰি লৈছোঁ? 100 টকা। ঠিক আছে, লাভৰ শতাংশ কিমান দিয়া আছে? লাভৰ শতাংশ আমাক দিয়া আছে 10%। ঠিক আছে, লাভ কিমান চাওঁ। লাভৰ শতাংশ 10%, 100 টকাত কিমান লাভ হ'ব? 10/100 ইনটু 100 টকাত কিমান? 100 কাটি গ'ল, আমাৰ কিমান হ'ল? 10 টকা। মানে 100 টকাৰ বস্তু এটা কিনিছে আৰু 10 টকা কি হৈছে? লাভ হৈছে। এতেকে বেচা দাম কি হ'ব? বেচা দাম উলিয়াবলৈ কি কৰিব লাগিব? এই কিনা দাম আৰু লাভটো আমি যোগ কৰিম। কিনা দাম যোগ লাভ। কিনা দাম আছে আমাৰ কিমান? 100 টকা আৰু লাভ হৈছে 10 টকা। টোটেল আমাৰ কিমান হৈ গ'ল? 110 টকা। ঠিক আছে, আমি বেচা দামটো উলিয়াই ল'লোঁ। এতিয়া কৈছিলে কি তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি উলিয়াব কৈছে। এতেকে অনুপাত উলিয়াব লাগে। কিনা দাম অনুপাত বেচা দাম সমান কিনা দাম কিমান? কিনা দাম আছিলে 100 টকা। 100 ঠিক আছে, ইয়াক আমি কাটিব পাৰোঁ 100/110। 0 0 কাটি দিলোঁ, 10:11 হ'লনে? ইয়াৰ মানটো কি হ'ব? 10:11। 10:11। ঠিক আছে, এইটো হ'ল আমাৰ 16টো। তোমালোকে এতিয়া 17 নম্বৰ প্ৰশ্নটো চোৱা। 17 নম্বৰ প্ৰশ্নটো মই কৰি লৈছোঁ, তাৰপৰা তোমালোকক বুজাই দিম, কাৰণ এনেকৈ যদি কৰিব যাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব। ঠিক আছে, 17 নম্বৰটো মই কৰি ল'লোঁ। এতিয়া 17 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা। 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। লাভৰ শতকৰা হাৰ কি উলিয়াব লাগে। লাভৰ আমি শতাংশ উলিয়াব লাগে। এতিয়া কথাটো কি, এনেকুৱা ধৰণৰ প্ৰশ্ন বিভিন্ন মেথডত কৰিব পৰা যায়। ঐকিক পদ্ধতিত কৰিব পাৰা, ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব পাৰা। আমি ইয়াত দুটা পদ্ধতিত কৰি চাম। আহচোন প্ৰথমটো চাওঁ। এতিয়া কৈছে যে 30টা কণীৰ দাম 20টা কণীৰ বেচা দামৰ সমান বুলি কৈছে। ধৰা হ'ল আমি যদি এটা কণীৰ বেচা দাম 1 টকা বুলি ধৰি লওঁ। ঠিক আছে, এটা কণীৰ বেচা দাম 1 টকা হ'লে 30টা কণীৰ বেচা দাম কিমান টকা হ'ব? 30 টকা হ'ব। আৰু 30টা কণীৰ কিনা দাম, 30টা কণীৰ কিনা দাম কিমানৰ সমান বুলি কৈছে প্ৰশ্নত? 20টা কণীৰ বেচা দামৰ সমান বুলি কৈছে। অৰ্থাৎ এটা কণীৰ যদি বেচা দাম 1 টকা হয়, 20টা কণীৰ বেচা দাম কিমান হ'ব? 20 টকা হ'ব নাই? মানে 30টা কণীৰ কিনা দাম হৈ গ'ল আমাৰ 20 টকা। এতেকে লাভ কি হ'ব? লাভ আমি যিটো দামত বেচিলোঁ, বেচা দামৰ পৰা আমি কি কৰিম? কিনা দামটো বিয়োগ কৰিব লাগিব। এতিয়া আমাৰ বেচা দামটো কিমান? 30 টকা। 30টা কণীৰ বেচা দাম কিমান? 30 টকা। 30 টকা বিয়োগ আমি কি কৰিব লাগিব? কিনা দাম বিয়োগ কৰিব লাগিব। 30টা কণীৰ কিমানত কিনিছিলোঁ? 20 টকাত হয় নহয়? 30 টকাৰ পৰা 20 টকা আমি কি কৰিম? বিয়োগ কৰিম। আৰু 30ৰ পৰা 20 গ'লে আমাৰ থাকি গ'ল 10 টকা। এতিয়া আমাৰ এইটো হ'ল লাভ। আমাৰ 10 টকা লাভ হৈছে। 30টা কণী বেচি মেলি আমি লাভ পালোঁ কিমান? 10 টকা লাভ পালোঁ। এতিয়া আমাৰ উলিয়াব দিছিলে লাভৰ শতকৰা হাৰ। চোৱা, এতেকে লাভৰ শতকৰা হাৰৰ যিটো ফৰ্মুলা আছিলে, লাভক আমি কিনা দামে হৰণ কৰিম পূৰণ 100%। লাভ হ'ল 10 টকা। কিনা দাম কিমান আছিলে? 30টা কণীৰ কিনা দাম 20 টকা আছিলে। 20 ইনটু 100%। 0 0 কাটি দিলোঁ, 2 100 হৰণ কৰিলোঁ 50। 1 আৰু 50 পূৰণ কৰি আমি কিমান পালোঁ? 50% পালোঁ। তাৰ উত্তৰটো কিমান এতিয়া? 50%। আমি এই প্ৰশ্নটো আৰু বেলেগ এটা পদ্ধতিত কৰি চাওঁ। ধৰা হ'ল 30টা কণীৰ কিনা দাম 1 টকা ধৰি লৈছোঁ। 30টা কণী আমি 1 টকাত কিনিলোঁ। এতেকে 20টা কণীৰ বেচা দাম কিমান হ'ব? প্ৰশ্নত কি কৈছিলে? 30টা কণীৰ কিনা দাম আৰু 20টা কণীৰ বেচা দাম সমান বুলি কৈছিলে নাই? মানে কি হ'ব? 1 টকাই হ'ব। এটা কণীৰ বেচা দাম কিমান হ'ব এতিয়া? 20টা কণীৰ যদি বেচা দাম যদি 1 টকা হয়, এটা কণীৰ বেচা দাম হ'ব 1/20 টকা, x/20 টকা। 10টা কণীৰ বেচা দাম উলিয়াবৰ কাৰণে এইটোৰ লগত আমি কি কৰিম? 10 পূৰণ কৰিম। তেতিয়া ইয়াত কি ওলাব? 10টা কণীৰ বেচা দাম ওলাব। x/20 ইনটু 10, 0 0 কাটি দিলোঁ, x/2 টকা। এতিয়া চোৱা,
ইয়াত চোৱা আমি যে 30টা কণী কিনিছিলোঁ আৰু 30টা কণী কিনি আমি কি হ'ল ইয়াত 10টা কণীৰ আমি যিটো দামত বেচিম সেইটো আমাৰ লাভ হ'ব কাৰণ 30টা কণীৰ কিনা দামটো কিমান বুলি কৈছিলোঁ 20টা কণীৰ বেচা দাম সমান বুলি কৈছিলোঁ সেইটো সমান হৈ গ'ল আৰু 10টা কণী বাঢ়ি থাকিলে নাই সেই 10টা কণীৰ বেচা দামটো কি হ'ব মোৰ লাভ হ'ব x/2 টকাটো মোৰ লাভ ঠিক আছে এতিয়া x টকাত মোৰ কিনা দাম আছিলে x টকা x টকাত লাভ হ'ল কিমান x/2 টকা হয় নহয় x টকা খৰচ কৰি মই x/2 টকা লাভ পালোঁ এতিয়া এতেকে এটকাত লাভ কিমান হ'ব x টকাত হৈছে x/2 এটকাত লাভ কি হ'ব x/2 × 1/x টকা এইটো বুজি পাইছানে এইকত মই কৈ দিছোঁ চোৱা x টকাত লাভ x/2 এটকাত উলিয়াব হ'লে আমি কি কৰিব লাগিব x/2 ক আমি x এ হৰণ কৰিব লাগিব হয়নে এতিয়া কি হ'ব x/2 × এইটো যদি চাওঁ এই হৰণ চিনটো যদি পূৰণ হৈ যায় এইটো কি হ'ব প্ৰতিক্ৰম হৈ যাব 1/x ঠিক আছে এইটো কৈছে ইয়াত এইটো আমি এনেকৈ ৰাখি দিলোঁ বা আমি ইয়াত x এ কি কৰি দিব পাৰোঁ কাটি দিবও পাৰোঁ এতেকে এইটো এটকাত আছিলে নহয় এতেকে 100 টকাত লাভ কিমান হ'ব এইটো মই গুৰিটো পাতিছিলোঁ x/2 × 1/x × 100 টকাত লাভ ঠিক আছে x কাটি দিলে 1/2 হ'ব 1/2 × 100 2 100ক ডিভাইড কৰিলোঁ কিমান হৈ গ'ল 50 এতিয়া আমি কিমান পালোঁ 50 টকা 100 টকাত লাভ কিমান পালোঁ 50 টকা পালোঁ সেয়েহে লাভৰ শতকৰা হাৰ কিমান হৈ গ'ল 50% হ'ল বুজি পাইছেনে কথাটো এতিয়া আমি দুটা পদ্ধতিত আমি এই প্ৰশ্নটো কৰিব শিকিলোঁ তোমালোকে যিটো পদ্ধতি সহজ যেন লাগে সেইটো পদ্ধতিতে প্ৰশ্নটো কৰিবা এতিয়া নেক্সট প্ৰশ্নটো চাওঁ প্ৰশ্ন নম্বৰ 18 প্ৰশ্নটো চোৱা এটা বস্তুৰ কিনা দাম 2100 টকা 10% লাভত বিক্ৰী হ'লে বস্তুটোৰ বেচা দাম কি হ'ব সুধিছে আমাক ইয়াত কি দিয়া আছে প্ৰথমে দিয়া আছে এটা লিখি লওঁ দিয়া আছে এটা বস্তুৰ কিনা দাম দিয়া আছে কিনা দাম কিমান দিয়া আছে 2100 টকা ঠিক আছে মই কিনা দাম দিয়া আছে 2100 টকা আৰু লাভত 10% লাভত বিক্ৰী কৰিছে লাভৰ শতাংশ কিমান লাভৰ শতকৰা বা শতাংশ আমাৰ 10% ঠিক আছে এতিয়া আমাক উলিয়াব কৈছে কি বস্তুটোৰ বেচা দাম উলিয়াব কৈছে আমাৰ কিনা দাম 2100 টকা লাভৰ শতাংশ 10% আৰু আমাৰ বেচা দাম উলিয়াব কৈছে লাভৰ শতাংশৰ পৰা আমি লাভটো উলিয়াই লওঁ লাভৰ পৰিমাণটো উলিয়াই লওঁ কিমান 110 10% মানে 110 কিনা দাম কিমান 2100 কিমান হ'ব উলিয়াব লাগে এইটো আমাৰ হ'ব লাভ 0 0 কাটিলোঁ এইটো 0 এইটো 0 কাটিলোঁ কিমান থাকিলে 210 টকা আমাৰ 210 টকাটো কি লাভ হ'ল এতিয়া বেচা দাম এতেকে বেচা দাম সমান বেচা দাম উলিয়াবলৈ কি কৰিব লাগিব যিটো কিনা দাম আছে কিনা দামৰ লগত আমি কি কৰিম লাভটো যোগ কৰিম কিনা দাম যোগ লাভ বুজি পাইছেনে কথাটো কিনা দাম কিমান 2100 লাভ কিমান 210 এতিয়া আমাৰ কিমান হৈ গ'ল 2310 টকা আমাৰ এতিয়া বেচা দাম কিমান ওলালে 2310 টকা ওলালে এই প্ৰশ্নটো আমি ফৰ্মুলা ব্যৱহাৰ কৰি আমি কৰিব পাৰোঁ চাওঁচোন সেইটো পদ্ধতি কৰি চাওঁ তোমালোকে যিটো সহজ লাগে সেইটোৱে কৰিবা এইটো চোৱা এইটো পদ্ধতি দিয়া আছে আমি লিখি ল'ম মই প্ৰশ্নটো কৰি ল'লোঁ তোমালোকে চাই যোৱা কিনা দাম কিমান কৈছে 2100 টকা লাভৰ শতাংশ দিয়া আছে 10% এই দুটা বস্তু দিয়া আছে আমি বেচা দাম উলিয়াবৰ কাৰণে এইটো হৈছে বেচা দামৰ ফৰ্মুলা তোমালোকে আগতে ফৰ্মুলাবোৰ পঢ়ি আহিছা ফৰ্মুলাটো কি বেচা দাম উলিয়াৰ ফৰ্মুলাটো চোৱা যদি লাভ থাকে লাভ হ'লে কি হ'ব ওপৰত হ'ব 100 যোগ লাভৰ শতাংশ 100 প্লাছ লাভৰ শতাংশ ডিভাইডেড বাই 100 ইনটু কিনা দাম ইয়াত আমাৰ 100টো আছে ইয়াত 100 আহি গ'ল লাভৰ শতাংশ কিমান 10 আমি 10 পাতি ল'লোঁ তলত আমাৰ 100 পূৰণ কিনা দাম কিমান 2100 টকা কিন্তু ফৰ্মুলা মতে পাতি গ'লে হ'ল আৰু 100 যোগ 10 110 100 পূৰণ 2100 0 0 0 0 কাটি দিলোঁ এইটো আমি যদি পূৰণ কৰোঁ পূৰণ কৰি কিমান পাম 2310 টকা পাম দুইটা পদ্ধতিত কি হৈছে উত্তৰটো একেই হৈছে আমি যিকোনো এটা পদ্ধতিত অংকটো কৰিলেই হ'ল নেক্সট 19 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটকাত কেইটা কিনিছে 4টা নেমু কিনিছে আৰু লাভ পাইছে 20% এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব এটা নেমু কিমানত বেচিলে সেইটো উলিয়াব লাগে এইটো প্ৰশ্ন মই দুটা পদ্ধতিত কৰি দিম এটা ফৰ্মুলা ব্যৱহাৰ কৰি এটা আমি ঐকিক পদ্ধতিত কৰি দিম ঠিক আছে প্ৰথমতে এই ফৰ্মুলা ব্যৱহাৰ কৰাটো চাই লোৱা মই এবাৰ কৰি থৈছোঁ তোমালোকক বুজাই দিওঁ ইয়াত আমি লিখিম যে দিয়া আছে 4টা নেমুৰ কিনা দাম কিমান
এটকা হয় নহয় এটকাত আমি 4টা নেমু পাওঁ মানে 4টা নেমুৰ কিনাৰ দাম হৈছে কিমান এটকা এটা নেমুৰ কিনাৰ দাম যদি উলিয়াব যাওঁ এটা নেমুৰ কিনাৰ দাম কিমান হ'ব 1/4 1/4ক যদি আমি হৰণ কৰোঁ 0.25 টকা মানে এটা নেমুৰ দাম কিমান পৰিছে 25 পইচাকৈ পৰিছে লাভৰ শতাংশ কিমান দিয়া আছে প্ৰশ্নত 20% দিয়া আছে দেখি ল'লোঁ এতিয়া বিক্ৰী মূল্যৰ ফৰ্মুলাটো চোৱা আমি আগতে পঢ়িয়ে আহিছোঁ আগৰ প্ৰশ্নটো কৰিছোঁ যে যেতিয়া আমাৰ লাভ থাকে তেতিয়া ফৰ্মুলাটো হৈছে 100 প্লাছ লাভৰ শতাংশ ডিভাইডেড বাই 100 ইনটু কিনাৰ দাম আকৌ পাতি ল'লোঁ 100 প্লাছ লাভৰ শতাংশ আছিলে 20 লিখিলোঁ 100 ইনটু 0.25 অ'কে 120 হৈ গ'ল 100 ইনটু এই 0.25ক মই কি কৰিলোঁ এই দশমিকটো উঠাই দিলোঁ 25 বাই কি হ'ল 100 হ'ল ঠিক আছে এতিয়া মই কটাকটি কৰিলোঁ 25 এবাৰ গ'ল 25 100 গ'ল 4বাৰ ঠিক আছে আৰু কাটিলোঁ এই 4য়ে কাটিলোঁ 120ক 4 3 গুণ 12 0 30বাৰ গ'ল আৰু এই শূন্যটো কাটি দিলোঁ আমাৰ কিমান থাকিলে 3/10 আৰু 3/10 মানে কি 0.30 টকা বুজি পাইছানে এইটো আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি কৰিছোঁ আমি বেলেগ এটা পদ্ধতি চাওঁ 19 নম্বৰটো 2 নম্বৰ পদ্ধতিটো চাওঁ আগৰ পদ্ধতিটো আলোচনা কৰিলোৱে এইটোত আমি কি কৰিম দেখিম যে দিয়া আছে কি দিয়া আছে যে 4টা নেমুৰ দাম কিমান এটকা 4টা নেমুৰ দাম কিমান টকা এটকা ঠিক আছে এটাকে এটা নেমুৰ দাম কিমান হ'ব এটা নেমুৰ দাম কিমান হ'ব 1/4 টকা হয়নে আগতে একেধৰণে কৰিছিলোঁ এতিয়া 4টা নেমুত লাভ কিমান হৈছে চোৱা 4টা নেমুত কিমান লাভ হয় 20% বুলি কৈছে নাই 120কে হয় বুজি পাইছেনে কথাটো 4টা নেমুত লাভ হয় 120 টকাকৈ মানে 20% লাভ এটা আমাৰ দিয়া আছিলে 120 টকাকৈ পূৰণ কি হ'ব এটকা 4টা নেমুৰ দাম এটকা এইটো একে পূৰণ হ'ব 0 কাটিলোঁ 2 দশক 5 বাৰ গ'ল 1/5 টকা 4টা নেমু বেচিলে আমাৰ লাভ হয় কিমান 1/5 টকা এতেকে এটা নেমুত লাভ কিমান হ'ব চাওঁ এটা নেমুত লাভ কিমান হ'ব এই 4টা নেমুত লাভ হৈছে 1/5 টকা এটকাত হ'লে কি কৰিব লাগিব আমি হৰণ কৰিব লাগিব এটা আমি সলভ কৰোঁ 1/5 ইনটু এই 4টো এইটো এই হৰণ চিহ্নটো যেতিয়া পূৰণ হৈ গ'ল তেতিয়া এইটো কি হৈ যাব প্ৰতিক্ৰম হৈ যাব কিমান পালোঁ 1 গুণ 1 5 4 গুণ 20 এটা নেমুত লাভ হৈছে কিমান 1/20 টকা ঠিক আছে এটা আমাক উলিয়াব কৈছিলে কি যে এটা নেমুৰ আমি বিক্ৰী মূল্য উলিয়াব লাগে আমি লিখিম এতে এটা নেমুৰ বিক্ৰী মূল্য বা বেচা মূল্য বেচা দাম দেই কি হ'ব চোৱা এটা নেমু কিনিছিলে কিমানত এটা নেমুৰ দাম আছিলে 1/4 টকা হয়নে এইটো ইমানত কিনিছিলে আৰু লাভ কিমান পালে 1/20 1/4 প্লাছ 1/20 সমান আমি লসাগু ল'লে 20 হ'ল 5 প্লাছ 1 6/20 2 কাটিলোঁ 2 3 গুণ 6 2 10 গুণ 20 কিমান পালোঁ 3/10 3/10 মানে কি 0.30 হ'ব নাই 0.30 টকা বুজি পালা এতিয়া এটা নেমুৰ বিক্ৰী মূল্য কিমান ওলালে 0.30 টকা আগৰ প্ৰশ্নটো আমি কি পাইছিলোঁ আগৰ পদ্ধতিটো আমি 0.30 টকাই পাইছিলোঁ মানে 30 পইচা এতিয়া 20 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত কৈছে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকচান হয় এইটো কিমান দামত বেচিলে 5% লাভ হ'লহেঁতেন ঠিক আছে প্ৰথমতে কৈছে যে এটা বস্তু 500 টকাত যদি আমি বিক্ৰী কৰোঁ তেন্তে আমাৰ লোকচান হৈছে কিমান 5% আৰু কিমান দামত বেচিম আমি বেচা দামটো উলিয়াব কৈছে শেষত 5% লাভ হ'লহেঁতেন চোৱাচোন ইয়াত মই কৈ দিছোঁ বুজাই দিছোঁ এতিয়া আমি দিয়া আছে দেখিছোঁ বেচা দাম কিমান 500 টকা লোকচানৰ শতাংশ কিমান দিয়া আছে 5% কিনা দামৰ ফৰ্মুলাটো লিখিবা আমাৰ বেচা দাম আছে লোকচানৰ শতাংশ আছে আমি কিমানত কিনিছিলোঁ তাক উলিয়াই লওঁ এতিয়া কিনা দামৰ ফৰ্মুলাটো হ'ল 100/100 মাইনাছ লোকচানৰ শতাংশ পূৰণ বেচা দাম এইটো হৈছে আমাৰ ফৰ্মুলা এইটো মনত ৰাখিবা আগতে পাই আহিছা এতিয়া 100 মাইনাছ লোকচানৰ শতাংশ কিমান 5 100 মাইনাছ 5 ইনটু
বেচা দামটো হৈছে 500 100/95 ইনটু 500 5 কাটিলে এইটো 5 95 হৰণ কৰোঁতে 19 বাৰ গ'ল আৰু 5 500 100 বাৰ 100 পূৰণ 100 10,000 তলত 19 এইটো আমি দশমিকত নুলিয়াওঁ এতিয়া পিছত উলিয়াম দেই এইটো আমাৰ কিমান হ'ল কিনা দাম পালোঁ কিনা দামটো উলিয়াই ল'লোঁ এতিয়া আমি উলিয়াব লাগে কি বেচা দাম যদি 5% লাভ পালোহেঁতেন এতিয়া চোৱা লাভৰ শতাংশ 5% কাৰণ আমাৰ 5% লাভ লাগিব যদি লাভৰ শতাংশ থাকে বেচা দামৰ ফৰ্মুলাটো কি 100 প্লাছ লাভৰ শতাংশ ডিভাইড বাই 100 ইনটু কিনা দাম 100 প্লাছ লাভৰ শতাংশ 5/100 ইনটু কিনা দাম কিমান পাইছিলোঁ এইটো পাইছিলোঁ নাই কিনা দাম 10,000/19 10,000/19 এতিয়া চোৱা এইটো আমি যোগ কৰিলোঁ 105/100 ইনটু 10,000/19 0 0 0 0 কাটি দিলোঁ এইটোত আমি পূৰণ কৰোঁ পূৰণ কৰি পালোঁ 10500 তলত থাকিলে 19 আৰু 19 যেতিয়া 10500 হৰণ কৰোঁ আমি কিমান পাম 552.63 টকা পাম 60 পিছত এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব 3.61 তেনেকৈ গৈ থাকিব আমি ইয়ালৈকে লিখিলে হ'ল 2 দশমিকলৈকে দুটা স্থানলৈকে লিখিলে হ'ল 552.63 টকা বুজি পাইছেনে বাৰু আহা এতিয়া আমি 21 নম্বৰ প্ৰশ্নটো চাওঁ 21 নম্বৰ প্ৰশ্নত কি কৈছে যে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10%, 10% আৰু 5% ৰেহাই দিয়ে তিনিওটাৰ সমতুল ৰেহাই কি হ'ব উলিয়াব কৈছে মানে এটা চাৰ্টৰ দাম এটা আছে তাক কোনোধৰণে 10% ৰেহাই দিলে ৰেহাই দি যিটো বিক্ৰী মূল্য হ'ল তাত আকৌ 10% ৰেহাই দিলে তাত আকৌ যিটো বিক্ৰী মূল্য হ'ল সেইটোৰ পৰা আকৌ 5% ৰেহাই দিলে ঠিক আছে এতিয়া সৰ্বমুঠ মানে সমতুল ৰেহাই কি হ'ব উলিয়াব লাগে আহা এইটো কৰোঁ ধৰা হ'ল চাৰ্টৰ চিহ্নিত মূল্য বা তাত যিটো ছপা হৈ আছে আৰু লেখা দামটো হৈছে চিহ্নিত মূল্য আমি ধৰি লৈছোঁ 100 টকা আমি ধৰি ল'লোঁ চাৰ্টৰ চিহ্নিত মূল্য কিমান 100 টকা 10% ৰেহাইৰ 10% ৰেহাইৰ পাছত বিক্ৰী মূল্যটো কি হ'ব সেইটো উলিয়াব লাগে 10% ৰেহাইৰ পাছত বিক্ৰী মূল্য আমাৰ কি হ'ব তেতিয়া যে যিটো আমাৰ চিহ্নিত মূল্য আছে চিহ্নিত মূল্যৰ পৰা ৰেহাইটো কি হ'ব বিয়োগ হ'ব 100 মাইনাছ এইটো হৈছে ৰেহাই শতাংশ পূৰণ চিহ্নিত মূল্য 100 মাইনাছ 100 কাট খাই গ'ল 10 100 মাইনাছ 10 কিমান 90 টকা প্ৰথম 10% ৰেহাইৰ পাছত বিক্ৰী মূল্যটো কিমান ওলালে 90 টকা ওলালে এতিয়া এই 90 টকা আকৌ 10% আকৌ ৰেহাই দিব আকৌ বুলি লিখি ল'বা আকৌ 10% ৰেহাইৰ পাছত বিক্ৰী মূল্য কি হ'ব এতিয়া আমাৰ চিহ্নিত মূল্য কিমান বাৰু 90 টকা আমাৰ এই চিহ্নিত মূল্যটো 90 হৈ গ'ল 90ৰ পৰা আমি কি কৰিম ৰেহাইটো বিয়োগ কৰিম 10% ইনটু 90 এইটো কি চিহ্নিত মূল্য 0 0 কাটি দিব পাৰোঁ 10 10 কাট খাই গ'ল 90 মাইনাছ 9 কিমান ওলালে 81 টকা বুজি পাইছেনে কথাটো যে ছেকেণ্ড বাৰ 10% ৰেহাই দিয়াত আমাৰ বিক্ৰী মূল্যটো কিমান হৈ গ'ল 81 টকা 81 আকৌ উলিয়াব লাগিব আকৌ 5% দিয়া নাই জানো 5% ৰেহাইৰ পাছত বিক্ৰী মূল্য এবাৰ চিহ্নিত মূল্য কিমান 81 টকা মাইনাছ 5/100 ইনটু 81 81 মাইনাছ 400 5/100 হ'ব 5 গুণ 5 5 গুণ 40 এইটো চাবা 81 মাইনাছ এইটো আমি দশমিকত লৈ যাওঁ 4.05 কিমান হ'ব এইটো বিয়োগ কৰিলে 81ৰ পৰা 4.05 বিয়োগ কৰি আমি পালোঁ 76.95 টকা ঠিক আছে নেক্সট আমি এতিয়া সমতুল ৰেহাই উলিয়াব লাগে মানে এইটো দামত আমি চিহ্নিত মূল্য আছিলে 100 টকা আমি এতিয়া বস্তুটো আমাৰ বিক্ৰী মূল্য কিমান হ'লগৈ আমি কিমানত কিনিমগৈ বা দোকানীজনে কিমানত বেছি লাগে 76.95 টকা হয় নহয় এই 100ৰ পৰা এইটো বিয়োগ কৰি দিলে আমাৰ কি ওলাব সমতুল যিটো ৰেহাই সেইটো ওলাব আহাচোন কৰোঁ এটাকে সমতুল ৰেহাই
সমান 100 মাইনাছ 76.95 ইজুকেল কিমান ওলাব 23.05%। 23.05 ওলাব যেহেতু আমাৰ 100ত ইমানটো আমাৰ টোটেল সমতল ৰেহাই হৈছে, টোটেল ৰেহাই পাইছোঁ 23.05, সেইটো কাৰণে আমি ইয়াত কি দিব লাগিব শতাংশ দিব লাগিব। ঠিক আছে, আজি আমি অনুশীলনীৰ পুনৰালোচনাৰ 16ৰ পৰা 21 নম্বৰ প্ৰশ্নলৈকে কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি R2 অনুশীলনী R2টো আমি কৰিম।